আপোনালোকে যেতিয়া এটা মোবাইল কিনিবলৈ যায় তেতিয়া বহুত কেইটা কথা ধ্যানত ৰাখিহে আপোনালোকে এটা মোবাইল কিনিম বুলি ডিসাইড কৰে তাৰ ভিতৰত এটা হৈছে মেগাপিক্সেল যে ফ্ৰণ্ট কেমেৰাটোত কিমান মেগাপিক্সেল আছে বা বেক কেমেৰাটোত কিমান মেগাপিক্সেল আছে সকলোখিনি চাই চিতি এটা মোবাইল আপোনালোকে কিনিবলৈ যায় আসলতে সেই মেগাপিক্সেলটো কি আৰু মেগাপিক্সেলটোৱে কেনেধৰণে কাম কৰে আজি মই আপোনালোকক এই বিষয়ে কম নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিকতালৈ তেনেহ'লে বলক অকণমান পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ধৰি লওক 1 মেগাপিক্সেল অৰ্থাৎ 1 মিলিয়ন পিক্সেল 1 মিলিয়ন মানেতো আপোনালোকে জানে যে 10 লাখ পিক্সেল আৰু সেইটোকে শ্বৰ্ট ফৰ্মত 1 মেগাপিক্সেল বুলি কোৱা হয় এতিয়া পিক্সেলটোনো কি পিক্সেলটো ক'ত থাকে মানে কেমেৰাত মানে সেন্সৰ লেন্স বিভিন্ন ধৰণৰ কিবাকিবি থাকে আৰু তাৰ মাজতে পিক্সেলটো থাকে এটা 1 মেগাপিক্সেলৰ কেমেৰাৰ যিখন সেন্সৰ সেই সেন্সৰখন মানে 10 লাখ পিক্সেল বা 1 মিলিয়ন পিক্সেল লাগি থাকে যদি কেমেৰাটো 2 মেগাপিক্সেল হয় তেতিয়া 20 লাখ পিক্সেল লাগি থাকিব যদি 3 মেগাপিক্সেল হয় তেতিয়াহ'লে 30 লাখ থাকিব তেনেধৰণে যদি 8 মেগাপিক্সেল হয় 8 মেগাপিক্সেল হয় তেতিয়া 80 লাখ থাকিব বা 12 মেগাপিক্সেল হ'লে 120 লাখ পিক্সেল তেনেধৰণে সেই সেন্সৰখনত লাগি থাকিব সেই পিক্সেলসমূহে আচলতে কি কৰে বা কেনেধৰণে কাম কৰে যেতিয়া আপোনালোকে এখন ফটো ক্লিক কৰে বা কেপচাৰ কৰে বা তুলে তেতিয়া পিক্সেলসমূহ যেহেতু সেন্সৰটোত মানে ধুনীয়াকৈ নিয়াৰিকৈ লাগি থাকে সমানকৈ পিক্সেলসমূহে নিজৰ যিখিনি ঠাই সেই ফটোখনত বা ঠাইখিনিৰ যিখিনি আপোনালোকে ফটো তুলিব মানে সেই নিজৰ ঠাইখিনিৰ যিটো লাইটটো যিটো কালাৰটো যিটো কণ্ট্ৰাষ্ট সকলোখিনি সেই পিক্সেলসমূহে কেপচাৰ কৰি লয় আৰু তাৰপিছত সকলোখিনি পিক্সেল যেতিয়া লগ লাগি যায় তেতিয়া আপোনালোকে গেলাৰীত যিখন ফটো দেখা পায় সেই ফটোখন ক্ৰিয়েট হয় সেই পিক্সেলসমূহ লগ লাগি যোৱাৰ ফলত এটা ধুনীয়া ফটো ক্ৰিয়েট হয় যদি পিক্সেলসমূহ ধুনীয়াকৈ কালাৰটো কেপচাৰ কৰিব পাৰে ধুনীয়া কোৱালিটি দিব পাৰিব তেতিয়া আপোনালোকৰ ফটোখনত আৰু যদি ভালকৈ কেপচাৰ কৰিব নোৱাৰে তেতিয়া আপোনালোকৰ কোৱালিটিটো ভাল নহ'ব যেতিয়া আপোনালোকৰ সেই সেন্সৰটোত মানে পিক্সেলসমূহ বেছিকৈ থাকিব তেতিয়া আপোনালোকৰ যিটো ফটো পাব সেই ফটোটো যেতিয়া জুম কৰিব তেতিয়া আপোনালোকৰ ক্লিয়াৰিটিটো ভাল পাব মানে কিন্তু ইয়াতো এটা কথা আছে যে যদি এটা কেমেৰাত 80 লাখ পিক্সেল আছে আৰু আনটো কেমেৰাত 120 লাখ পিক্সেল আছে আৰু দুইটা কেমেৰাৰ যদি সেন্সৰটো একে সমান হয় সমান জোখৰ হয় তেতিয়াহ'লে আপোনালোকে মানে বেছি ডিফাৰেন্স বিচাৰি নাপাব সেই ফটো দুখনত প্ৰায় সেম কোৱালিটি আহিব বেছি ডিফাৰেন্স নাপাব কিন্তু 8 মেগাপিক্সেল কেমেৰাটোতকৈ যদি 12 মেগাপিক্সেল কেমেৰাটোৰ সেন্সৰটো ডাঙৰ হয় তেতিয়াহ'লে কিন্তু সেই 12 মেগাপিক্সেল কেমেৰাটোৰ কোৱালিটিটো আপোনালোকে বেছি ভাল পাব ক্লিয়াৰিটিটো পাব আৰু লগতে কোৱালিটিটো বেছি ভাল পাব এতিয়া আপোনালোকে গম পালে যে মেগাপিক্সেল কি আৰু পিক্সেলসমূহে কেনেধৰণে কাম কৰে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পালে আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ